নমস্কাৰ বন্ধুসকল, মোৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এটা বিষয়ৰ ওপৰত দুআষাৰ ক'ব ওলাইছোঁ। সেইটো হ'ল প্লাজমা থেৰাপি। প্লাজমা থেৰাপি বৰ্তমান সময়ত চৰ্চিত এটা নাম, সকলোৱে জানে। ক'ভিড-19 বা কৰোণা ভাইৰাছৰ কাৰণে প্লাজমা থেৰাপিটো বৰ্তমান ব্যৱহাৰ কৰি থকা হৈছে বা এইটো থেৰাপি দি থকা হৈছে। এতিয়া কথা হ'ল প্লাজমা থেৰাপি কি বা কোনে কোনে প্লাজমা দিব পাৰে বা এইটো প্লাজমাটোত আমাৰ প্লাজমাটো দিলে আমি কেনেকৈ সুস্বাস্থ্যৱান হ'ম বা কেনেকৈ ভাইৰাছটোৰ পৰা আমি বাচি থাকিব পাৰিম বা কেনেকৈ আমি আৰোগ্য হ'ব পাৰিম। এতিয়া কথা হ'ল আমাৰ বডিত তেজ থাকে, আমাৰ বডিত থকা তেজৰ ইয়াৰে 45% ক্ষমা কৰিব 44% হ'ল আমাৰ ৰেড ব্লাড চেলছ আৰু ইয়াৰে 1% হ'ল আপোনাৰ হোৱাইট ব্লাড চেল আৰু প্লেটলেট, আৰু যিখিনি আমাৰ 55% থাকে সেইখিনি হ'ল প্লাজমা। অৰ্থাৎ আমি যদি চাব যাওঁ তেতিয়াহ'লে আমাৰ বডিত তেজত সকলোতকৈ বেছি থকা পদাৰ্থবিধেই হ'ল প্লাজমা। আৰু প্লাজমাৰ মূল কাম হ'ল আমাৰ বডিত কিছুমান সিহঁতে এণ্টিবডি গঠন কৰে। অৰ্থাৎ আমাৰ বডিত কিছুমান সিহঁতে সৈনিক কিছুমান তৈয়াৰ কৰে, সৈনিক কিছুমান গঠন কৰে। আৰু সেই সৈনিকৰ মূল কাম হ'ল বাহিৰৰ পৰা যদি কিছুমান বেক্টেৰিয়া বা ভাইৰাছ আমাৰ বডিত সোমায় তেতিয়াহ'লে সেই প্লাজমাখিনিয়ে গঠন কৰা সৈনিকখিনিয়ে সেই ভাইৰাছটোৰ এগেইনষ্টে যুদ্ধ কৰে আৰু সিহঁতক হৰুৱায়। এতিয়া সকলোৰে সেই ক্ষমতাটো নাথাকে, কিছুমানে হয়তো সেই সৈনিকসকল দুৰ্বল থাকে, কিছুমানৰ শক্তিশালী থাকে, তেনেকুৱা থাকে। এতিয়া ধৰা হ'ল আপোনাৰ এটা বেমাৰ হৈছে বা আপোনাৰ যদি গাত কিবা ভাইৰাছ সোমাইছে, তেতিয়াহ'লে আপুনি যদি আপোনাৰ দেহত থকা সেই প্লাজমাখিনিয়ে তৈয়াৰ কৰা বা প্লাজমাখিনিয়ে গঠন কৰা যদি সৈনিক দলটো ষ্ট্ৰং থাকে তেতিয়াহ'লে আপুনি নিৰ্ভয়ে বা নিশ্চিতভাৱে আপুনি সুস্থ হৈ যাব। সময়তে আপুনি সুস্থ হোৱাৰ পিছত আপোনাৰ বন্ধুজনৰ তেনেকুৱা এটা ৰোগ হৈছে আৰু সেই বন্ধুজনৰ ধৰক প্লাজমাখিনিয়ে তৈয়াৰ কৰা যিটো সৈনিক দল সেইটো যদি দুৰ্বল হয় তেতিয়াহ'লে আপুনি ইতিমধ্যে সুস্থ হৈ উঠিছে, গতিকে আপোনাৰ পৰা সেই প্লাজমাখিনি আনি সেই বন্ধুজনৰ দেহত দিয়া হ'ব। এতিয়া কথা হ'ল যে আপোনাৰ পৰা প্লাজমাখিনি কেনেকৈ ল'ব। যে আপোনাৰ ঘৰত স্বাস্থ্যকৰ্মী আহি পেলাই আপোনাৰ পৰা দেহত তেজখিনি লৈ যাব আৰু সেই তেজখিনি লৈ যোৱাৰ পিছত লেবৰেটৰীত টেষ্ট কৰাব, টেষ্ট কৰি পেলাই তাৰ পৰা এক্সট্ৰাকৈ আপোনাৰ প্লাজমাখিনি উলিয়াই ল'ব। এতিয়া সেই যিখিনি আপোনাৰ দেহৰ পৰা আপুনি সুস্থ হৈ উঠিছে ইতিমধ্যে, আৰু আপোনাৰ সুস্থ হোৱাৰ পিছত যিখিনি আপোনাৰ লেবৰেটৰীৰ মানুহ আহি বা স্বাস্থ্যকৰ্মী আহি আপোনাৰ বডিৰ পৰা তেজখিনি লৈ যাব, সেই তেজখিনিৰ পৰা যিখিনি প্লাজমা উলিয়াই ল'ব সেই প্লাজমাখিনিক কোৱা হয় কনভেলেচেণ্ট প্লাজমা। অৰ্থাৎ যিটো সুস্থ হৈ উঠা ৰোগী এগৰাকীৰ পৰা যিটো আমি প্লাজমা উলিয়াই আন বেলেগ এগৰাকী ৰোগীক আমি দিওঁ, সেইটো প্লাজমাটোক কোৱা হয় কনভেলেচেণ্ট প্লাজমা। এতিয়া আমি যদি চাওঁ কৰোণা পেচেণ্টৰ ক্ষেত্ৰতো তেনেকৈ এটাই চিষ্টেম, এটাই পদ্ধতি হ'ব। কাৰণ কৰোণা ভাইৰাছৰ আক্ৰান্ত হৈ সুস্থ হৈ উঠা এগৰাকী ৰোগীৰ পৰা আমি এই প্লাজমা কনভেলেচেণ্টখিনি আমি উলিয়াই আনি বেলেগ অসুস্থ বা কৰোণা পজিটিভত আক্ৰান্ত হৈ থকা এগৰাকী ৰোগীক এইখিনি দিয়া হয়। আৰু তেনেকৈ বেছিভাগ কৰোণা পজিটিভ পেচেণ্ট সুস্থ হৈ উঠিছে বেলেগ বেলেগ ৰাষ্ট্ৰত, আৰু চীনেও এই পদ্ধতিটো বহুত অৱলম্বন কৰিছে আৰু আমাৰ ভাৰতৰ বহুতকেইখন ৰাজ্যই ইতিমধ্যে প্লাজমা থেৰাপি ষ্টাৰ্ট কৰিছে, আৰম্ভ কৰিছে, আৰু অসমতে লাহে লাহে এইটো আৰম্ভ হ'বলৈ ধৰিছে। মই যিখিনি জানো আপোনালোকক শ্বেয়াৰ কৰিলোঁ, আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব। আৰু মই যদি কথাখিনি কওঁতে কিবা ভুল হৈছে বা মই যদি ভুলতে কিবা পোৱা গ'ল তেতিয়াহ'লে মোক ক্ষমা কৰিব আৰু আপোনালোকৰ মতামত জনাব ভিডিঅ'টোৰ। ধন্যবাদ।